নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু লগতে আজি কঙালী বিহুৰ প্ৰতিজন অসমবাসীলৈ মোৰ তৰফৰ পৰা ওলগ জনালোঁ আৰু সকলোৰে মন দেহ যেন সুস্থ হৈ থাকক আৰু সকলোৰে এই বিহুৰ বতৰত মন আনন্দৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ আৰু তাৰ লগে লগে মই এটা আজি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ যে অসমৰ DGP মহোদয়ে ইণ্টাৰভিউ সন্দৰ্ভত বহুকেইটা কথাই ক'লে আৰু তেওঁ কথা শুনি এতিয়া 100% ইণ্টাৰভিউ হ'ব যেন লাগিছে তেওঁ যিখিনি কথা ক'লে আৰু তেওঁ আৰু এটা কথা কৈছে যে তেওঁ এইবাৰ ঘোষ দিয়া সন্দৰ্ভত বহুত মানে ভালকৈ একশ্যন ল'ব যাতে কোনেও ঘোষ দিব নোৱাৰে আৰু কোনেও যাতে ঘোষ ল'ব নোৱাৰে তেনেকুৱা ধৰণৰ বহুত মানে ব্যৱস্থা ল'ব আৰু তেওঁ আগতকৈ অলপ বেলেগ ধৰণৰ পদ্ধতি ইউজ কৰি মানে ফিজিকেল যিটো মানে ৰানিং সেই গোটেইখিনি কাম কৰাব আৰু তেওঁ সেই কথাখিনি নিজ মুখেৰে কৈছে আৰু মই তোমালোকক সেই কথাখিনি শুনাম আৰু তোমালোকে এতিয়া সেই DGP মহোদয়ে নিজে কোৱা কথাখিনি তোমালোকে এবাৰ শুনি লোৱা ব'লা ভিডিঅ'টো চাওঁ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে এটা সিদ্ধান্ত লৈ লৈছে যে এইবোৰ থকা অনুচিত পুলিচে নিজেই পাতক আমাৰ কাৰণে এইটো এটা চেলেঞ্জ কাৰণ আমি পাতিলে একেবাৰে স্বচ্ছকৈ পাতিব লাগিব কাৰেক্টলি পাতিব লাগিব গতিকে আমি এইটো কি সিদ্ধান্ত কৰিছোঁ যে টেণ্ডাৰটো বনাই আছোঁ টেণ্ডাৰ কৰিম অল ইণ্ডিয়া আৰু আমি ইকুইপমেণ্টবোৰ হায়াৰ কৰিম ইকুইপমেণ্ট মানে কি চেষ্ট নাম্বাৰ প্ৰত্যেকজন ব্যক্তিয়ে দৌৰা সময়ত এটা চেষ্ট নাম্বাৰ পিন্ধে আৰু তাৰ ভিতৰত এটা সৰু চিপ থাকে আৰু সেই চিপটো কানেক্টেড থাকে এটা RFID এটা বাৰৰ লগত এইটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিটি বুলি কোৱা হয় RFID তাৰ লগত কানেক্টেড থাকে আৰু সেইটো কানেক্টেড থাকে এটা কম্পিউটাৰত আৰু তেওঁ ষ্টাৰ্ট টাইম দৌৰা আৰম্ভ কৰিলে কোনো আগতে এনেকৈ এই ষ্টপ ৱাটছ সেইটো চিষ্টেম নহ'ব হয় মাহীয়েকৰ পুতেক ভায়েকৰ পুতেক বা কাৰোবাৰ পইচা লৈ কৰা এনেকুৱা ধৰণৰ চিষ্টেম নাই ইয়াত আৰম্ভ কৰিলে আৰু শেষ কৰিলে কেইটা পাক মাৰিলে কিমানবাৰ শেষ হ'ল এই বস্তুটো লগে লগে কম্পিউটাৰত নিজে নিজে ওলাই প্ৰিণ্ট আউট উলিয়াই সেই ল'ৰাজনক দি দিয়া যায় আৰু সেই বস্তুটো এখন ডাঙৰ কম্পিউটাৰ স্ক্ৰীণত ওলাই থাকে যাতে অন্য কেণ্ডিডেটবিলাকে দেখি থাকে যে কিমান কোনে কিমান মাৰিলে মোৰ আগতে মৰাটোৱে কিমান মাৰিছে সিও এটা লিখি থ'ব পাৰে যে অ'কে ই ইমান মাৰিছে গতিকে সেই পাৰফৰ্মেঞ্চবোৰ অন দ্য স্পট প্লেন কৰা হাই জাম্পটোতো তেনেকুৱা আৰু ওখ চাপৰ ইত্যাদিখিনি যিখিনি উচ্চতা ধৰণৰ ব্যৱস্থা সেইখিনি লোৱা যায় গতিকে ইয়াত কোনোবাই কাৰোবাক সহায় কৰিব পাৰিব বুলি মই নাভাবোঁ এইটো নট পচিবল কাৰণ এভৰিথিং ইজ মানে ডিজিটেলাইজ বুলি ক'ব পাৰি ডিজিটেলাইজ অ'পেন ট্ৰান্সপাৰেণ্ট আৰু য'তে যাব ত'তে ভিডিঅ' কেমেৰা ইন এডিশ্যন ভিডিঅ' কেমেৰা মই সুধিব কৈছোঁ যে ড্ৰোন আমি কিমান ইউজ কৰিব পাৰোঁ আমি প্ৰাইভেট মানুহৰ পৰা ড্ৰোন হায়াৰ কৰি পেলাই ক'ৰবাত দালাল চক্ৰই যদি ক'ৰবাত গুপ্তগু পাতিছে ক'ৰবাত সেইখিনি আমি ধৰিব পাৰোঁ নোৱাৰোঁ ইত্যাদি ধৰণৰ গতিকে মই বেচেৰা নিৰীহ নিপানী অসমৰ মানুহবোৰক আহ্বান কৰিম এইবাৰে ঘোষ চোচ নিদিব প্লিজ সেই চেপ্টাৰটোলৈ মই যামেই বাৰু আপোনাৰ পৰা সেইটো মানে ঘোষ লোৱাটো যেনেকৈ অপৰাধ ঘোষ দিয়াটো অপৰাধ আৰু যিটো প্ৰৱণতা হৈছে সেই প্ৰৱণতাটোলৈ মই যাম আৰু সেইটো মই অকণমান শেহৰ ফাললৈ আহিম এতিয়া মই আপোনাক ব্যক্তিগত দুটা প্ৰশ্ন সোধোঁ কথাটো হ'ল যে আপুনি যেতিয়াবা আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব ল'লে সেই সময়খিনিও অত্যন্ত স্পৰ্শকাতৰ সময় কথা বলক দৌৰিবলৈ যদি প্ৰেক্টিছ কৰে দৌৰক না প্ৰেক্টিছ কৰক কৰি আছে বুজিছোঁ এতিয়া ঠাণ্ডা দিন আহিছে এতিয়া দৌৰিবলৈ বেছি ভাল পাব বহুত আমি অভিযোগ পাইছিলোঁ যে ফিল্ডখন বোকা তাতে দৌৰাই দিলে এনেকুৱা গতিকে তেওঁলোকে কৈছে যে আমাৰ প্ৰতি ন্যায় কৰা নহ'লে গতিকে মই ফেইল কৰিলোঁ এইবাৰ ফিল্ডবোৰো মানে যিহেতু খৰালি কাল আহিছে গতিকে ফিল্ডবোৰো মসৃণ হ'ব আৰু দালালসকলক সাৱধান কৰি দিছোঁ আমাৰ SP সকলক ইতিমধ্যে কৈছোঁ ক'ৰবাত যদি তোমালোকে এইবাৰ গম পালাই DGP মহোদয়ে কৈছে যে মাহীয়েকৰ পুতেক হওক জেঠায়েকৰ পুতেক হওক এইবোৰলৈ কোনো ধৰণৰ মাৰ্চি নাই তেওঁলোকে নিজৰ ফালৰ পৰা শুদ্ধ নিকাভাৱে তেওঁলোকে পাতিম বুলি প্ৰায় প্ৰতিশ্ৰুতিয়ে দিছে এইখিনি কথা কৈ পেলাই চ' আমি চাওঁ যে পৰৱৰ্তী পৰ্যায়ত আমাৰ আসাম পুলিচে এই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব পাৰে নে নোৱাৰে আমি তাৰ বাবে অপেক্ষা কৰিম আৰু তেওঁলোকে এটা নিকাভাৱে পালন কৰে তাকেই আমি বিচাৰোঁ আৰু তোমালোকলৈ আজি এইখিনি ভিডিঅ'টো আগবঢ়ালোঁ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা